মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকৰ আপোন পাঠৰ মধুৰাম বাঢ়ৈ নামৰ পাঠটোত বাঁহ বেতেৰে সজা আৰু লৌৰে সজা কিছুমান সঁজুলিৰ বিষয়ে উল্লেখ আছে। আজি আমি সেই সঁজুলিবোৰৰ নামৰ লগতে সঁজুলিবোৰৰ ব্যৱহাৰ সম্পৰ্কে কিছু কথা জানি লওঁ। প্ৰথমে আমি চাওঁ বাঁহ বেতেৰে সজা কেইটামান সঁজুলি। এইটো চোৱা, ইয়াৰ নাম হৈছে খৰাহী। সকাম নিকামত মাহ প্ৰসাদ ধুবৰ বাবে ঘৰত চাউল, মাহ আদি বিভিন্ন সামগ্ৰী ৰাখিবলৈ আমি খৰাহী ব্যৱহাৰ কৰোঁ। এইটোৰ নাম পাচি। মৰণা মাৰিবলৈ ভঁৰালৰ পৰা ধানৰ মুঠিবোৰ এই পাচিত ভৰাই মৰণা মৰা ঠাইলৈ কঢ়িওৱা হয়। মৰণা মাৰি শেষ হ'লে ধান গুটিবোৰ পাচিত ভৰাই নি দুলি আদিত ৰখা হয়। আন কিছুমান কামতো আমি পাচি ব্যৱহাৰ কৰোঁ। এইখন হৈছে চালনী। চালনী আমি চাউল চালিবলৈ ব্যৱহাৰ কৰোঁ। চালনীৰে চাউলবোৰ চালি দিলে চাউলত থকা ধান, শিল, তুঁহ আদিবোৰ চালনীৰ ওপৰতে ৰৈ যায়। এইটো হৈছে দোন। ধান চাউলজাতীয় শস্য জুখিবলৈ ব্যৱহাৰ কৰা খৰাহীৰ নিচিনা এটা সৰু পাত্ৰ, ইয়াৰ নাম হৈছে দোন। এইখনৰ নাম হৈছে ডলা। ডলাৰ আকৃতি বহল আৰু ঘূৰণীয়া। এই ডলাখনত ধান, মাহ, সৰিয়হ আদি পাতলকৈ মেলি দি ৰ'দত শুকুওৱা হয়। এইখন হৈছে কোলা। ধান চাউলত থকা পতান, ধূলি বালিবোৰ এই কোলাখনেৰে জাৰি আঁতৰাই দিয়া হয়। তোমালোকে দেখা পোৱা এই সঁজুলিবোৰৰ উপৰিও আন বহুতো সঁজুলি বাঁহ বেতেৰে সজা হয়। এয়া হৈছে বাঁহগছ, এবিধ ওখ পাত থকা টান উদ্ভিদ। এয়া হৈছে কেঁচা বেত। এই বেত কাটি আনি ফালি লৈ ৰ'দত শুকুৱাই কটাৰীৰে চুচি মিহি কৰি তাৰ পৰা জৰি বা ৰছী তোলা হয়। ইয়াৰ নাম সূত। পাঠটোত উল্লেখ আছে, ইয়াৰ নাম হৈছে বেতৰ সূত। এতিয়া তোমালোকে চোৱা কেইটামান লৌৰে সজা সঁজুলি। এইখন হৈছে দা। বাঁহ, কাঠ আদি কাটিবলৈ দা ব্যৱহাৰ কৰা হয়। এইখন হৈছে কটাৰী। কটাৰীৰে বাঁহৰ কাঠি কামি তোলা হয় আৰু শাক পাচলি কাটিবলৈও আমি কটাৰী ব্যৱহাৰ কৰোঁ। এইখন হৈছে কুঠাৰ। কুঠাৰ মূলতঃ খৰি ফালিবলৈ ব্যৱহাৰ কৰা হয়। আনহাতে কিছুমান ডাঙৰ গছৰ গুৰি কাটিবলৈও কুঠাৰখন ব্যৱহাৰ কৰা হয়। এইখনৰ নাম কৰত। বাঁহ, কাঠ কাটিবলৈ বা ফালিবলৈ আমি কৰতখন ব্যৱহাৰ কৰোঁ। খৰাহী, পাচি, ডলা আদি বাঁহ বেতৰ সঁজুলিবোৰ সাজিবলৈ দা, কটাৰী আদি লৌৰে সজা সঁজুলিবোৰৰ প্ৰয়োজন হয়। মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে এই ভিডিঅ'টো চাই বাঁহ বেত আৰু লৌৰে সজা কিছুমান সঁজুলিৰ সৈতে পৰিচয় হোৱাৰ লগতে মধুৰাম বাঢ়ৈ নামৰ পাঠটোৰ কিছু কথা সহজতে বুজি পাবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।